গুড মৰ্ণিং। তো একদম আজিও তেনেকৈ 4টা বজাত 5টা বজাত গৈছিলোঁ চাইকেলিং। আজি ইয়াৰ লগত যাম। সিহঁতৰ ঘৰত আহিছোঁ, আজি সিহঁতৰ ঘৰত আহিছোঁ। তাৰপিছত এতিয়া আমি চাইকেল লৈছোঁ আৰু মই যাম কি মন্দিৰ? বুঢ়াবাৰ থান। মন্দিৰ বুঢ়াবাৰ থান কি মন্দিৰ এটা নাজানো, কিন্তু আমি তাত যাম এতিয়া। তাত গৈ লগ পাম আৰু মানে বাটত যি পাওঁ চব দেখাই যাম। গৈ আছোঁ ব'লক না কি চলো চলো। তো বাটত চাটত ভিডিঅ' মই যেতিয়া ঘৰৰ পৰা আহিছিলোঁ তেতিয়া বাটত ভিডিঅ' বনোৱা নহ'ল। তো এতিয়া আৰু বাটত ভিডিঅ' বনোৱা নহ'লে আৰু এতিয়া আমি গৈ আছোঁ। কি মজা লাগিছে, একদম কি মজা লাগিছে আৰু কি ক'ম আৰু দে আৰু ন। তো ডিম্পু বৰুৱা যে আহিছিলে হেৰি স্কুলখন ইয়াতে আছে আগতে, জানো দেখাব পাওঁ নেকি চাই লওঁ। ডিম্পু বৰুৱা আহিছিল তেতিয়া বাৰু মোৰ চেনেল নাছিল, হ'লেও ডিম্পু বৰুৱাক চাব আহিব নোৱাৰিলোঁ কাৰণ আমাৰ তেতিয়া ক্লাছ চলি আছিলে, মানে আমাৰ স্কুলত আছিলোঁ মই তেতিয়া সেয়াই। তো আজি পুনৰ আকৌ চাইকেল চলালোঁ। চাইকেল চলাব লাগে, মইতো বাৰু চলাই থাকোঁ ন চাইকেল। তো আপোনালোকেও চাইকেল চলাওক আৰু একো নাই, চাইকেল এখন চাইকেল হ'লেই হ'ল আৰু হয় নাই, চাইকেল হ'লেই হ'ল। তো এইখিনিতে এখন চাৰিআলিখন পালোঁ আৰু এইটো ৰাস্তাদি গ'লে আমাৰ ঘৰৰ পিনেদি পায়। তেতিয়া এইটো ৰাস্তাদি নাযাওঁ, তেতিয়া আমি যাম এতিয়া চিধা না কি? চলো চিধা 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 যাতা হে। হা মজা। তো এতিয়া এখন বজাৰ পালোঁ। বজাৰখন এইখন বজাৰখন কি বজাৰ? অঁ, এইখন বুধবৰীয়া বজাৰ ইয়াতে আছে। এতিয়া বুধবাৰ বজাৰ, আজি বুধবাৰ নহয় ন, কালি আছিলে বুধবাৰ। অঁ, তো ইয়াত বজাৰ নাই, এতিয়া কালি আছিলে গ'ল। দেখিছে চাহপাত ফেক্টৰী আগতে মই দেখিছোঁ, মানে সোমোৱা নাই। এবাৰ সোমাব লাগিব, ৰখিব সোমালে তাৰ ভিডিঅ' এটা বনাব লাগিব না কি? এয়া ঠিকে আছে। তো একদম কি প্ৰাকৃতিক সৌন্দৰ্য, কি মজা লাগিছে বৰ্তমান। এইপিনে বাৰু বানপানী নাই হা, ঠিকেই আছে, এইপিনে বানপানী নাই। আৰু এইপিনে কি মজা মজা জেগা সেয়া বনাই আছে, ডাঙৰে আছে নৱোদয় বিদ্যালয়খন। তো মানে কাম চাম কৰি হৈ গৈছে একদম পূৰা কমপ্লিট, আৰু আধা আধি বনাব আছে এখন নৱোদয় বিদ্যালয় বনাই আছে। দেখিছে মজা। লেটছ গো। তো একদম মজা সৰু ৰাস্তা এইটো। আৰু সৰু ৰাস্তা দেখিছে আপোনালোকে, আৰু ইপিনেও দেখিছে, দুইপিনে দেখিছে এয়া বাগান গোটেই। আৰু ইয়াত মানে ফটোশ্বুট কৰিবলৈ আহিব লাগিব এদিন ন, ফটোশ্বুট কৰিবৰ কাৰণে এদিন আহিব লাগিব ইয়াত। আপোনাৰ বাগান মজা আছে। তো ৰাস্তাটো মোক আহিয়ে ভাল লাগিছে কিবা এটা। আপোনালোকে আহিলে মজা পাব। তো আহিব যদি আপোনালোকে ওচৰ হয়, আৰু দূৰ হ'লে নাজানো। তো ৰাস্তাটো ইমান সৰু ধুনীয়া লাগিছে, বঢ়িয়া লাগিছে। দুইপিনে বাগান আৰু মাজত আমি দুটা নে কি? চলো চলো পেইণ্টিং মাৰিলোঁ। আৰু নাৰিকল চাওক না, মানে বুঢ়া বাবা থান ন, এইখন বুঢ়া বাবা থান। আৰু নাৰিকল চাওক কিনাৰত লিখা আছে বোলে, এয়া নাৰিকল ৰুই থৈ দিয়া আছে। এয়া দুইটা চাইডে নাৰিকল ৰুই থৈ দিছে। আৰু এণ্টি মাৰি দিলোঁ, বুঢ়া বাবা থান ন, বুঢ়া বাবা থান। নাৰিকলখিনি শুনিব বেলেগ চিষ্টেমৰ হা, নাৰিকল লগা নাই দেখোন, এই নাৰ্চাৰী হয় ন চাগে ন। আৰু ৰাস্তাটো ভালেই, কিন্তু এইপিনে অহা নিচিনা লাগিছে। মই অহা নহয়, মানে লগৰ দুটামান অহা কথা আছে। আৰু আমি চাই কি মজা লাগিছে, মানে আমাৰ চকুৰে চাই মজা লাগে। কেমেৰাত ইমান ধুই পোৱা নাই, হ'লেও মানে তামাম মানে কি মজা লাগিছে। নাৰিকলখিনি দেখি কি বঢ়িয়া লাগিছে, মানে বঢ়িয়া। নাৰিকলখিনি চব পিনে আছে যে ভাল লাগিছে কৰে ন। আৰু এয়া চাওক না, নলা বুম বুম নলা। নাৰিকল মানে 1 কিলোমিটাৰ মানেই হ'ব, মানে বুঢ়া বাবা থানলৈ সোমোৱা ৰাস্তাটোৰ পৰা 1 কিলোমিটাৰ গোটেইখিনি ৰাস্তাতে নাৰিকল গছি, চব পিনে নাৰিকল গছি। এইপিনে যেনিবা এটা দুটা মৰিছে, সেইটো ইগন'ৰ কৰক, কিন্তু বাকী চব মানে নাৰিকলে নাৰিকল মানে গছ, নাৰিকলৰ গছ। তো আহি পাই গ'লোঁ এয়া, সেই লিখা আছে বুঢ়া মাধৱ। তো এণ্টি মাৰিলোঁ, মজা একদম ধুনীয়া। ঐ তো একদম ধুনীয়া
তো একদম সাইলেন্ট জেগা, একদম সাইলেন্ট পুৰা মন্দিৰটো। আৰু ইয়াৰ ৰাজহাঁহ একদম হেৰি হৈ আছে, এয়া ৰাজহাঁহ। বাও ৰাজহাঁহ একদম মজা মজা। কাছ ওলা নেকি? আৰু ইয়াত দেখিছে বান্দৰ, ইয়া নেদেখিবা আৰু। তো সেয়া চাওক পৰিৱেশটো নিতাল তাল মজা। পানী অকণ খাই ল'ব লাগিব বৌ। আৰু দেখিছে মা টেণ্ট হাউচ, ঠিকে আছে। পানী অলপ খাই লওঁ ন। আৰু বান্দৰ চান্দৰ আছে, কিন্তু বান্দৰে মোবাইল থপিয়াই লৈ যাব বুলি ভয় লাগে। এইটো বান্দৰ পোৱালিটো দিছে, এইটো বান্দৰ পোৱালিটো বান্দৰে মোবাইল থপিয়াই লৈ যাব, কিন্তু হ'লেও মই সাৱধানকৈ একদম চলাইছোঁ মোবাইলটো। আৰু পিনে এটা বনাই আছে, এইটো এইটোৱে মন্দিৰ। ইয়াতে আহিব পাৰে আৰু পানী খাই লওঁ। সেইপিনে যাম বুলি ভাবিছিলোঁ, কিন্তু নাযাওঁ আৰু বান্দৰ দগুৰি ৰখি আছে। যদি বান্দৰে এটেক কৰিব পাৰে নহয়, ডাইৰেক্ট একদম ক'ত থাকিম হস্পিটালত থাকিম ডাইৰেক্ট, মানে ডাইৰেক্ট গৈ হস্পিটালতে থাকিম আৰু ৰাজহাঁহ একদম পূৰা হৈ আছে। চাওক ৰাজহাঁহ ফটো উঠিম আৰু যাম আৰু ন। তো বাই বাই বুঢ়া বাবা থান। তো আমি এতিয়া যাওঁ আৰু ন, যাওঁ আৰু তো আৰম্ভ কৰোঁ আৰু লেটছ গো ষ্টাৰ্ট। তো ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব, কমেণ্টত জনাব। আৰু ৰাতিপুৱা চবেই চাইকেল চলাব লাগে, তো ভাল ঠিকে আছে, একো নাই। কিন্তু মই বাৰু ব্লগিংটো চাইকেলে শ্বুট কৰিম, কাৰণ মোৰ বাইক নাই এতিয়া বৰ্তমান। বাইক এতিয়া কিনিম যে বাইকৰে হ'ব, আৰু বৰ্তমান এতিয়া নাই। তো মানে তো ভিডিঅ'টো যদি ভাল লাগিলে তো ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু যদি কোনোবা নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ, ছাবস্ক্ৰাইব কৰিব ইয়াৰ। মোৰ এতিয়া বৰ্তমান 200 ছাবস্ক্ৰাইবাৰ আছে, তো টেনশ্যন নাই। পিছলৈ যাতে হয়গৈ 1K কৰি দিয়ক। আৰু 800 লাগে, 1K এটা কৰি দিয়ক। ছাবস্ক্ৰাইব লাগে ভাই, ছাবস্ক্ৰাইব। তো এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু কমেণ্টত জনাব। আৰু যদি শ্বেয়াৰ কৰে শ্বেয়াৰ কৰিব পাৰে। তো আজিলৈ বাই বাই। মোৰ চাইকেলখনত কণ্ডিশ্যন বাই বাই।